গতিকে আমাৰ শব্দৰ সংযোগ কৰোঁতে কিছু সময় প্ৰয়োজন হয়। পোনপ্ৰথমে আমাক আজি এই অনুষ্ঠানত নিমন্ত্ৰণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি আপোনালোকৰ আগত পৰিৱেশন কৰিবলৈ লৈছোঁ অসম তথা ভাৰতবৰ্ষ তথা উত্তৰ পূৰ্বাঞ্চলৰ বহুকেইটা লোকবাদ্য আৰু লোকনৃত্য সমাহাৰ। আৰু বেছি দেৰি নকৰোঁ, এয়া আমি আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ অনুষ্ঠান তেজপুৰীয়া থেস্পিয়ানৰ লোকবাদ্য আৰু লোকনৃত্যৰ সুৰসমূহলৈ।
সকলো থিয় হৈ দিলে ভাল হ'ব